লোকৰ পদনাম গাব পকৰ পাছতে আপুনি মাফ খুজিব তেনেকুৱা দুতলীয়া মানুহ পৃথিৱীত দেখা নাই আপোনালোকৰ নিচিনা এই হ'ব তুমি কম সভ্য বুজি পোৱা গৈছে হেল্ল' হয় কোনে ক'লে এইটো নাম্বাৰটো ক'ত লাগিছেনো আপুনি কালে মাৰিছিলো মই এটা নাম্বাৰলৈ কল কৰিছিলো এইটো আপুনি অলপ দিনৰ আগত বাৰু এই এটা ভিডিঅ' মই ফেচবুকত পাইছিলো হয় কোনটো ভিডিঅ' আপোনাৰ নাম্বাৰটো বিচাৰি বহুতৰ পৰা বিচাৰি লাষ্টত মই লৈছো আপোনাক মই এটা কথা ক'ব বিচাৰো দেই হয় এজ এ ফ্ৰেণ্ড হিচাপে ভাই হিচাপে ককাই হিচাপে আপুনি কিমান ডাঙৰ মানুহ মই নাজানো হয় আপুনি এই মহিম বুঢ়াৰ বিষয়ে যে মহিম বুঢ়া কয় যে মহিম খুৰাৰ বিষয়ে আপুনি এটা ভিডিঅ' ট্ৰল কৰি আছে কিয় কৰি আছে এইবিলাক কিয় তোমাৰ গাত লাগিছে নেকি গাত লাগিছে নে কথা নাই কাৰণ মই লখিমপুৰৰ মানুহ হয় ন লখিমপুৰৰ মানুহ শুনা যদি মহিম খোৱা হৈ ওকালতি কৰিব আহিছা মই এটা কথা ফেচ টু ফেচ কওঁ তেওঁৰ লগত যিটো মই মানে তৰ্কাতৰ্কি হ'ল যিটো মানে পেং চেং কৰিলো সেইটোৰ কাৰণে মই অলৰেডি মই মাফ খোজা ভিডিঅ'টা মই কৰি দিলো আৰু সেইটো বিষয়ে মোৰ ক'বলগীয়া মন নাই আৰু মই এটা কথাই কৈছো তেওঁ কিবা এটা ভুল তুমি কি সেই দুদু খোৱা ভিডিঅ'টো তুমি কি ভাল পাইছা নেকি আৰে দুদু খোৱা ভিডিঅ' নবনাক চুলাই খোৱা ভিডিঅ' নবনাক যিয়ে ভিডিঅ' নবনাক তেখেতেতো এই বয়সতো সেই যোৰহাটৰ নিচিনাকৈ আপোনালোকে কি ভিডিঅ'ৰ লিংক বিচাৰি যে ফুৰিছিলে ৭২ বছৰীয়া বুঢ়াটোৰ যে লিংক বিচাৰি ফুৰিছে তেখেতেতো তেনেকুৱা কৰ্ম কৰিবলৈ যোৱা নাই ন অশ্লীল ভিডিঅ'টো তেওঁ বনোৱা নাই তেওঁ দুদু খোৱাই ভিডিঅ' নহওক তেওঁ নিজৰ একেজনী মাকৰ জন্ম দিয়া সন্তানৰ ভনীয়েকৰ লগত বনাইছে তেখেতে সেই ভিডিঅ'টো আপোনাৰ কি কাম কৰিলে শুনক বেছি দম দি কথা নকব দেই মই আগে কৈছো বেছি দম দি কথা কি কৰিবা তুমি হে তুমি কাম বন নাই হে ৰ'ব আপোনাৰ কথা এটা ৰ'ব আপোনালোকৰ যে নিজৰ একো টেলেণ্ট নাই এই বুঢ়া বয়সত তেওঁ চকী এখন লৈ বেলেগৰ বুঢ়া হোৱা নিচিনা কাৰ মাইকী ক'ত গৈছে কাৰ বাইকত উঠিছে কাৰ কি কৰিছে সেইটো কৰিলেহেঁতেন তেখেতে এণ্টাৰটেইনমেণ্ট তেখেতৰ হিষ্টৰীৰ বিষয়ে আপুনি জানে তেখেতৰ ঘৰলৈ আপুনি এবাৰ আহি চাইছে লগ পাইছে তেখেতক আপুনি আমাৰ লখিমপুৰৰ মানুহ গতিকে জাহা কথা নকব কিন্তু কৈ দিছো মই শুনা কথা শুনি লোৱা তুমি মাইকী মানুহে মাইকী মানুহ কথা কবা হে কথাটো শুনি লোৱা তাৰপিছত কবা তুমি মতা মানুহ নিচিনাকে থাকিবা শুনা বেছি ওপৰলৈ গ'লে নধপকে পৰিবা কথাটো শুনি লোৱা মহিম খোৱা ঘৰত গৈ পেলাই মই ৰাতি থাকি আহিছো তুমি লখিমপুৰ যদি তেওঁ যদি ভিডিঅ' চাইছা মোৰ ভিডিঅ'খিনি তুমি পাবাই মই তেওঁৰ লগত থাকি আছো আৰু তেওঁৰ লগত মই কথাখিনি কৈ মাতি পেলাই মই ভিডিঅ'টো বনাইছো একো নাজানা নকৰাকে বেছি কথা ক'ব নাহিবা মই কিবা এটা ভুল কৰিছো মই অলৰেডি ছ'চিয়েল মিডিয়াত মই আকৌ মাফ খুজিছো সেইটো ভিডিঅ' মহিম খোৱা মোক মাফ কৰি দিছে অলৰেডি মহিম খোৱা ৱাইফেও মোক ফোন কৰি কৈছে তুমি আকৌ ক'ৰবাত টপিলাহে নতুনকে কি কথা ক'বলৈ আহিছে যেতিয়া মানে ভুল কৰি ল'ম আপোনাৰ মাইকী বিষয়ে মই বেয়াকে গালি পাৰিম আপোনাৰ বিষয়ে গালি পাৰিম আজি গালি পাৰিছো কাইলৈ মই মাফ খুজি ল'ম হ'ব নাই তেতিয়া অলৰেডি মহিম খোৱাৰ লগত মই কথা পাতি লৈছো আগতে ভিডিঅ'টো বনোৱা নবনোৱা আগত অলৰেডি মহিম খুৱাই কৈছে বনাব পাৰিবি বুলি সেইখিনি কোৱাৰ কাৰণেহে মই ইমানখিনি ওপৰলৈ গ'লো তুমি নাজানা আপুনি বেলেগৰ প্ৰেংকল কৰিবলৈ গৈছিলে আপুনি প্ৰেংক কৰিছে ভালকে কৰক অকণমান বয়োজ্যেষ্ঠ মানুহ এজনক কেনেকে ব্যৱহাৰ কৰিব লাগে আপুনি নাজানে নি তুমি অচিনাকি মানুহৰ লগত কেনেকে কথা পাতিবলৈ তুমি জানা তোমাৰ জ্ঞান আছে তুমি নিজৰ কাম নিজে মাথা মাৰা মই কিবা ভুল কৰিলো মই লগতে চল্ভ কৰি দিলো তাৰ ওপৰত তুমি জাপ মাৰি পৰিবহি নালাগে মাইকী মানুহ হিচাপে থাকা আৰু যদি তুমি দম দিছা কিন্তু তোমাৰ ওপৰত মই কেছ দি দিম কিন্তু কাৰণ মহিম খুৱাই মোক কৈ দিছে যে মাফ কৰিলো বুলি কিন্তু মোক কালি পৰহিবা মই বহুত প্ৰেছাৰ পাইছো উল্টা পুল্টা ফোন এজন হাৰ্ট পেচেণ্ট মানুহ তেখেতে কিমান কষ্ট পাইছে জানে মই তেখেতৰ লগত ৰাতিপুৱা কথা পাতিছো কাৰণে তোমাৰ কল মই ৰেকৰ্ডিং কৰি থৈছো কিন্তু তুমি বেছি ওপৰলৈ তুমি বেছিকে ক'লে মই তোমাৰ নামত কেছ দি দিম কিন্তু বেয়া নাপাবা কিন্তু লোকৰ পদনাম গাব পকৰ পাছতে মানুহ পৃথিৱীত দেখা নাই আপোনালোকৰ নিচিনা হ'ব তুমি কম সভ্য বুজি পোৱা গৈছে শুনা আগতে মহিম খানৰ কথা পাতি লোৱা পিকে মাফ খুজিছে নে কথাটো সুধি লোৱা আৰু এইবিলাক ফটো আমি ফোন মোলৈ নেক্সট টাইম নকৰিবা যদি বেছি অসভ্যালি কোৱা নহয় মই কিন্তু কেছ দি দিম কিন্তু কাৰণ মই যিটো ভুল কৰিছো মই যিটো ভুল কৰিছো সেইটো ভুলৰ মই শৰণাগত কথা আমি পাতি লৈছো তেওঁৰ লগত কথা মই আগতে আলোচনা কৰি লৈ পেলাই পাতিছো মই তেখেতৰ 3টা সন্তান 3টা চৰকাৰী চাকৰি কৰে গম পাইছে না তেখেতে এজন চৰকাৰী বিষয়া আপুনি গম পাইছে নাই আপোনালোকৰ নিচিনা ফাল্টু আল্টু ভিডিঅ' বনাই প্ৰেংক কল কৰি সময় নষ্ট কৰে মই সিহঁতক গোটেই খানদানে চিনি পাওঁ তেওঁলোকেও মোক নিজৰ ডাঙৰ ল'ৰা বুলিয়ে ভাবে আমি এই বস্তু আপোনাৰ মা দেউতা যদি বুঢ়া হ'ব কাইলৈ কি বুঢ়া মই তাৰ লগত কথা পাতি লৈছো
মই তেওঁৰ লগত কথা পাতি লৈছো আৰু ৰেকৰ্ডিং আপুনি কৰোঁতে কথা পাতি লৈছে, ভালকে কথা পাতক। ভালমতে আপুনি ভালকে কথা ভালমতে পাতক। কি ইমান আপোনাৰ একেবাৰে হ'ব সম্পত্তিয়ে ধৰি আপুনি কথা পাতিছে হে? হ'ব তুমি বেছি লেভেল দিব নালাগে। শুনা, তুমি কিবা অসুবিধা দেখিছো আপোনালোকৰ নিচিনা দেখিছো। আমাৰ ইয়াতো এটা আছে, অকল লোকৰ সেই কাৰ মাইকী পকৰ ডাঙৰ কাৰ কি ডাঙৰ অকল সেইবোৰে চাই থাকে। নিষ্ঠা ৰাজা বুলি কয় দখনি এটা আছে। আপোনালোকৰ নিচিনা সেই নহয়। আপোনালোকে একে পঞ্চৰে মানুহ। ৰাজাই মানুহক কৈ লোৱা নাছিলে, কিন্তু মই যিটো ভুল কাম কৰিছো মহিম খুৱাক সুধি লৈছো, মহিম খুৱাক ৰেকৰ্ডিং কৰে। তুমি তোমাৰ লগত থাকা, তুমি তোমাৰ লেভেল দিয়া। হ'ব